এই শিৰবমু ষ্টেচুত সেইদিনা ইমানুছ ফাংচো আৰু সৰস দে সকলক মাৰি পেলালে। আমি বহুত দুখ কৰিছোঁ, কাৰণ APHRCয়ে আমি নন ভায়লেন্স কৰিব লাগে বুলি আমি সদায় কৈ থাকোঁ। মাৰামাৰি মানুহৰ লাইফ লোৱা এইবিলাক কাৰবাৰ আমি একো ভাল নাপাওঁ। সেইকাৰণে সৰস দে হওক, ইমানুছ ফাংচো হওক, তেওঁলোকে মানুহ আছিলে আৰু সৰস দেটো হেণ্ডিকেপ আছিলে, মাৰিব নালাগিছিল। সেইকাৰণে আমি নিন্দা কৰিছোঁ। এনেকুৱা মাৰামাৰি কাম কৰা, মানুহৰ জীৱনটো শেষ কৰা কাৰবাৰ কৰাটো আমি ভাল পোৱা নাই। APHRCয়ে সদায় এইবিলাক কাম কৰাটো, এনেকুৱা মাৰামাৰি কাম কৰাটো আমি সদায় কণ্ডেম কৰিম। আৰু APHRC ষ্টেণ্ড ফৰ নন ভায়লেন্স। আমি নন ভায়লেন্স হৈ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম মতেহে আমি যুঁজিছোঁ অট'নমাছ ষ্টেট পাবলৈ আৰু 6th শিডিউল ভালকৈ ইমপ্লিমেণ্ট কৰিবলৈ। মানুহক মাৰিবলৈ কথা নহয়। আৰু আমাৰ মাত্ৰ BGR এৰিয়াৰ পৰা, ৰেলৱে লেণ্ডৰ পৰা, গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ডৰ পৰা বা গভৰ্ণমেণ্ট লেণ্ডৰ পৰা এভিকশ্যন কৰিবলৈহে আমি কৈছোঁ। এভিকশ্যন কৰি BGRত এভিকশ্যন কৰি BGR ছিষ্টেম মতে, BGR মতেহে কাম কৰিবলৈহে আমি দাবী কৰিছিলোঁ। তাত হাঁহে ৰুব লাগে, গছ নহয়। আৰু গৰু ছাগলী মহে তাত পুহিব লাগে। আৰু সেই ভেটেনেৰী ডিপাৰ্টমেণ্টহে সেইটো চাব লাগে, ফৰেষ্ট ডিপাৰ্টমেণ্ট নহয়। আৰু যিটো গভৰ্ণমেণ্ট অফিচ আছে তাত সেইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰতো তাত লিখা আছে, BGR যদি এভিকশ্যন কৰে তেতিয়াহ'লে তাত ওচৰত থকা ট্ৰাইবেলসকলৰ ভালৰ কাৰণে স্কিম ল'ব লাগে বুলি তাত কোৱা আছে। এতিয়া সেই তাত যি অফিচ আছে, ইৰিগেশ্যন অফিচ, ষ্টেট বেংক, পোষ্ট অফিচ, এইবিলাক আমাৰ ট্ৰাইবেলৰ কাৰণেও এইটো ভাল বস্তু হয়। সেইকাৰণে সেই এভিকশ্যন কৰাটো আচলতে আমি ভাল পোৱা নাই। এভিকশ্যন কৰিব নালাগে। যদি সেইবিলাক এভিকশ্যন কৰে, সেই অফিচবিলাকতো কাউন্সিলৰ অফিচ, এইবিলাক কাউন্সিলৰ আণ্ডাৰৰ অফিচ, এইটো কাউন্সিলৰ আণ্ডাৰতে থাকে এইবিলাক অফিচ। যদি এই কাউন্সিল অফিচটো যদি এভিকশ্যন কৰে তেতিয়াহ'লে কথাটো এনেকুৱা হ'ব। আমি ডিমাণ্ড কৰিলোঁ এনক্ৰোচাৰসকলৰ কাৰণে এনক্ৰোচাৰসকলক এভিক কৰিবলৈহে আমি ডিমাণ্ড কৰিছোঁ। কিন্তু তাত গৈ পেলাই চিফ মিনিষ্টাৰৰ ওচৰত গৈ পেলাই আমি কাউন্সিল নিজৰ অফিচটো, নিজৰ আমাৰ ট্ৰাইবেলসকলৰ নিজৰ ভালৰ কাৰণে যিটো অফিচ আছে সেইটোকে এভিক কৰিবলৈ দাবী কৰা, সেইটো আমি APHRCৰ পৰা এইটো নামানো। এনেকুৱা কৰিবলৈ আমি কোৱা নাই। তাত ভেটেনেৰী ডিপাৰ্টমেণ্ট হাতত থাকিব লাগে, ঘাঁহে ৰুব লাগে, মহ ছাগলী গৰুহে তাত পুহিব লাগে। যদি 8,000 মান বা 10,000 মান বিঘা যদি ফৰেষ্ট হৈ যায়, তাত ক'ত ছাগলী আৰু গৰু আৰু মহ যাব? তাত বাঘহে থাকিব বা হাতীহে থাকিব। সেইটো আমাৰ উদ্দেশ্যটো নহ'ব। আমাৰ উদ্দেশ্যটো হৈছে আমাৰ কাৰ্বি ট্ৰাইবেলসকলে মহ পুহিব লাগে, গৰু ছাগলী পুহিব লাগে আমাৰ ভালৰ কাৰণে, আৰু আমাৰ এনভাইৰনমেণ্ট ভালৰ কাৰণেহে এইটো কৰিব লাগে বুলি আমি দাবী কৰিছোঁ।